দিলা আমি বিশ্ব ব্রহ্মাণ্ডৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ একমাত্ৰ গৰাকী। আমাৰ নিৰ্দেশতে ব্ৰহ্মা ৰুদ্ৰ আৰু দেৱতা মণ্ডলী নিজ নিজ কৰ্মক্ষেত্ৰত ব্ৰতী হৈ আছে। নিজ কৰ্ম পৰিহাৰ কৰি যিজনে ইন্দ্ৰিয় গণৰ বশীভূত হৈ সৃষ্টিৰ নিয়ম উলংঘা কৰিছে, সেইজনকেই আমি আমাৰ অস্তিত্বৰ বিষয়ে স্মৰণ কৰাইছো। কাৰণ আমি জগতৰ গৰাকী, আমি সত্য, আমি সনাতন, আমি জগতৰ সকলো কারণৰ কাৰণ, আমি শ্রীকৃষ্ণ।
রাজা শিরসা সুরেশা সর্বদয়ো দ্রিবিষ দ্রুহতি মধুরহন্তি ইয়াত কৃতনাথ কলিমলং মানুজা সজন্তি কৃষ্ণ স্বাতস্ব শরণং শরণং ব্রজে মুরারি স্তদেব এ যাদব এ সেবা করিবার নামে গোপাল গোবিন্দ রাম মাধব ভকত জনর তুমি বান্ধব রাম নিরঞ্জন নিরাময় জয় জগন্নাথ দয়াময় রাম নিরঞ্জন নিরাময় জয় জগন্নাথ দয়াময় জয় জগন্নাথ হে নারায়ণ 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 আহো আহো দেবরী, আপনার কথা কি মনে মনে ভাবিয়াছিল? নারায়ণ বাৰু দেবরী, প্রভু কওকচোন আগমনের উদ্দেশ্য? নারায়ণ নারায়ণ হে প্রভু কমললোচন, দেবরী, আপনি অন্তর্যামী। আমার আগমনের উদ্দেশ্য আপনার অবিদিত নয় প্রভু। তথাপি তো প্রভু কবর মন যায়। দেবরী, মানবর প্রাণ বুদ্ধি পুত্র ভাজ্যা এই সকলোবোৰেই ক্ষন্তিকে প্ৰভু। সেইবাবেই প্ৰভু কৃষ্ণক সকলোৱে নিজ হৃদয়ত স্থান দিব লাগে। নাৰায়ণ তেৰাৰ কৃপা নহলে এই বিশ্ব ব্ৰহ্মাণ্ডতে ঘোৰ ত্ৰমশাই বিৰাজ কৰিব প্ৰভু। দেবরী, প্ৰভু আপুনি কি কব খুজিছে মই ভালদৰে বুজিব পৰা নাই। নাৰায়ণে নাৰায়ণে দেবরী, গুণা জ্ঞানী জন আপোন জীৱন নাৰায়ণ প্ৰাণ দেৱ অকপট মনে তাহার শরণে নিরন্তরে রাখেও। নারায়ণ নারায়ণ হে প্রভু কমললোচন, দেবরী, আপুনি সকলো বুজিও কিয় প্ৰভু নুবুজাৰ ভাও ধৰিছে প্ৰভু। দেবরী, শুনক প্ৰভু, আপুনি কওকচোন প্ৰভু, এই বিবেক বুদ্ধিহীন মানৱ সমাজে কিয় বাৰু প্ৰভু
আপোনাক চিন্তা নকৰি অন্য দেৱ দেৱীক পূজা কৰে প্ৰভু। দেৱৰীখি, প্ৰভু সেয়া মানৱৰ নিজ স্বাধীন। নাৰায়ণ নাৰায়ণ অৱশ্যে আমাৰ প্ৰকৃত ভক্তসকলে প্ৰভু। কেতিয়াও অন্য শক্তিক পূজা নকৰে। আপুনিতো জানেই দেৱৰী, প্ৰভু নানান কঠিন পৰীক্ষাৰ পাছতো আমাৰ পৰম ভক্তসকলে কেতিয়াও ভক্তি ধৰ্মৰ পৰা বিচলিত নহয়। নাৰায়ণ ইয়াৰ অনেক উদাহৰণ মানৱৰ জ্ঞাত। তথাপি নাৰায়ণ প্ৰভু, তথাপিতো সেই মানৱগণে কিয় আপোনাক সত্য জ্ঞান কৰে এই কথা ভাবিহে প্ৰভু। দেৱৰীখি, নাৰায়ণ নাৰায়ণ প্ৰভু, দেৱৰীখি, আচল কথাৰ উদ্দেশ্য কৰবাতেই থাকিল। আচল উদ্দেশ্য হয় প্ৰভু। বেকত কৰক। শুনক প্ৰভু, কন্যাপুৰৰ মহাপ্ৰতাপী ৰাজা বান, মান যি একান্তই প্ৰভু শিৱৰ ভক্ত, দুই হাতেৰে চাপৰি বজাই ওম নম শিৱায়, ওম নম শিৱায়, ওম নম শিৱায় বুলি কেৱল শিৱকেই কৰিছে আৰাধনা। আৰু প্ৰভু অলপতে সন্তুষ্ট হোৱা মহাদেৱেও প্ৰভু যিবোৰ প্ৰদান কৰিব সেই প্ৰভু সেই কথা ভাবিহে দেৱৰীখিৰ ভয়ৰ কাৰণ হেনো বুজিলো। নাৰায়ণ নাৰায়ণ প্ৰভু, দেৱৰীখি, বৰ লাভ কৰাৰ পাছত পাছত এই তেওঁৰ পিতৃ বলি প্ৰভু যাক আপুনি চলনাৰ নাগ পাখেৰে বন্দী কৰিছিল প্ৰভু, দেৱৰীখি, নিজ পিতৃ বৈৰিক বিচাৰি বিষ্ণুকেই বিচাৰি ত্ৰিভুৱন কৰিব চলা। আৰু প্ৰভু দেৱৰীখি, আৰু প্ৰভু আপোনাকে বিষ্ণু বুলি ভাবি নাৰায়ণ নাৰায়ণ সেই দেৱৰীখি, প্ৰভু এই সকলোবিলাক সময়ে নিৰ্ধাৰণ কৰিব। নাৰায়ণ হয়তো এখন মহা যুদ্ধৰ আয়োজন হ'ব। নাৰায়ণ নাৰায়ণ প্ৰভু, দেৱৰীখি, আমি অৱশ্যে অন্য এটা কথাহে ভাবিছো। কি কথা দেৱৰীখি? এই বানৰজাৰ দেশখন বোলে এই দ্বিতীয় দ্বাৰকাপুৰ প্ৰভু। এনেহেন দ্বাৰকাপুৰ এখন চাবলৈনো প্ৰভু কাৰ মন নাযায় নাৰায়ণে। সেইবাবেই ভাবিছো প্ৰভু মই প্ৰথমতেই সেই বানৰজাৰ দেশখন পৰিভ্ৰমণ কৰি তাৰ সবিশেষ প্ৰভু আপোনাক জনাম। অতি উত্তম দেৱৰীখি, নাৰায়ণ আমিও পৰম আগ্ৰহেৰে আপোনাৰ আগমনলৈ বাট চাম। হে প্ৰভু কৰোণা সাগৰ, দেৱৰীখি, এবে আমি বিদায় ভাল দেৱৰীখি। পৰম পুৰুষ পুৰাতন পাপী পাৱলা ঈশ্বৰ দেৱ ব্ৰহ্ম ৰুদ্ৰ আদি দিগপাল যাকু কৰত নিত্য নমো নাৰায়ণ এ সংসাৰ কাৰণ এ ভকত তাৰণ এ তোমাৰ শৰণ ভক্তিৰ চন দুখ বিমোচন মোচন মোচন ভকতিৰ চন নাৰায়ণ মনলোচন নাৰায়ণ ভকতিৰ চন দুখ বিমোচন এ পাতক মোচন এ কমল মোচন নাৰায়ণ নাৰায়ণ নাৰায়ণ। এবে আমিও যাওঁ নিজ কৰ্তব্যত।